হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ইয়াৰ 5:30 বাজিছে। এতিয়া মই যাবলৈ ওলাইছোঁ মৰাণলৈ। এতিয়া বাছত উঠিবলৈ গৈ আছোঁ। এয়া মই গৈ আছোঁ মৰাণলৈ। এয়া দিচাং নদী পাৰ হৈ গৈছোঁ। এয়া হৈছে ডিমৌ বজাৰ, দেওবৰীয়া বজাৰ ডিমৌ। বহুত দীঘল হয় বজাৰখন, ডিমৌ বজাৰখন। এয়া আমি পালোহি মৰাণ অইলৰ ভিতৰ কেম্পাছ। এয়া মৰাণৰ কেম্পাছ, মৰাণৰ মানে অইলৰ কেম্পাছ। এয়া অইলৰ কেম্পাছৰ মাজেদি যাব লাগে। আমি মানে য'লৈ গৈ আছোঁ, এইবোৰ অইলৰ বাছসমূহ। পৰিৱেশটো বৰ ধুনীয়া। এইবোৰ অইলৰ কোৱাৰ্টাৰসমূহ, মৰাণ অইলৰ কোৱাৰ্টাৰসমূহ এইবোৰ। এয়া আমি পালোহি বতামৰা জাতীয় বিদ্যালয়। মানে ইয়াত আমাৰ খুৰা ল'ৰাটো পঢ়ে, সি হোষ্টেলত থাকে। এতিয়া আমি হোষ্টেললৈ গৈ আছোঁ। এয়া হোষ্টেলৰ আগফাল। এয়া হৈছে হোষ্টেলৰ ৰুম, মানে ল'ৰাবোৰ য'ত থাকে হোষ্টেলত। এয়া সিহঁতৰ ৰুম, গোটেইবোৰ মানে একেলগে থাকে। এয়া মানে হোষ্টেলত পঢ়ে মানে সিহঁতি পঢ়া টেবুল এইবোৰ। মই আহি পালোহি মৰাণ। এইখন বতামৰা উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয় হয় নাই? এখন হোষ্টেলখন। আমি নৰা বগৰী খাবলৈ আহিছোঁ। পকিছে নে? এইবোৰ স্কুলখন চাওঁগা। স্কুলৰ ফালে আছে, যাবা। এইটো আমাৰ ধুন্দি পকিছে। এখন স্কুলখন সিহঁতৰ। এইটো কি হয়? এইটো অংকুৰ শ্ৰেণী স্কুলখন এখন দেখন। এইফালেও আছে নৰা বগৰী। ইয়াত নৰা বগৰী ইয়াত ধেৰ আছে। চক মিঠুৱে হেৰি খালে, বগৰী পাৰিছে। পকিলে নাই বাৰু চব? আঠা লাগি আছে কিবা। এতিয়া এই গছত উঠিছে। একো নহয় মোৰ। কেলে বাৰু তুলিছ? ক'ত পালা? বেয়া আৰু। এয়া আমি গ'লোঁ মৰাণ টাউন। বস্তু কেইটামান কিনিবলৈ আছিলে। এয়া হৈছে মৰাণ টাউনখন। হেল্ল', এতিয়া মই মৰাণৰ পৰা আহি পালোহি চেপন। চেপন আমাৰ খুৰীব বাইকৰ ঘৰলৈ আহিলোঁ। এয়া সিহঁতৰ ঘৰ। চেপনৰ কোনে কোনে ভিডিঅ'টো চাই আছে কমেণ্ট কৰিবচোন। এয়া আমি আহি পানি ভাত খাব লৈছোঁ। এয়া গাহৰি মাংস, আচাৰ, ভাত। ইয়াত আছে ৰহি। এইবোৰ ইয়াৰ পৰা এনেকৈ উলিয়াই উলিয়াই খায়। কোনে কোনে ৰহি খাই ক'বচোন। হেল্ল', গুড মৰ্ণিং। আজি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। কালি যি ভাগৰ লাগিলে শুই থাকিলোঁ। আজি অলপ দেৰিকৈ ঘৰলৈ যাম আমি চেপনৰ পৰা। এয়া মই নৰসিংহ ছিঙিবলৈ আহিছোঁ। নৰসিংহ নায়েই দেখোন এইফালে ইমান। পকৰি বনাবলৈ নৰসিংহ ছিঙি। এয়া মই পকৰিৰ কাৰণে নৰসিংহবোৰ ছিঙি দিছোঁ। এইটো চাইডে ইমান মানে নৰসিংহ পাত নাই, যেনেকৈ আমাৰ গোলাঘাটৰ চাইডে আছে।
চব দিলে হালধিটো নিমখ দিলোঁ পানী আৰু অকণমান দিব লাগে বেছিকৈ নিদিওঁ দিয়ক হাতখন খুলিলেচোন মই পকৰি বনাই আছোঁ মোৰ পকৰি হৈ গ'ল এনেকুৱা আছে ক'বচোন চাপতে লাগি আছে মই এইবোৰ চাপতে লাগি আছে এইবিলাক পদুম ফুল মামা আম পালোঁ ইমানটা ভেদাইলতা চাটনি কৰিলে হেল্ল' এয়া মই গা ধুই আহিলোঁ গা ধুই আহি ভাতটো খাই ঘৰলৈ যাম আৰু এয়া ভাত খাব লৈছোঁ এয়া ডিম দম এয়া হৈছে শুকুটি এয়া কি বুলি কয় মুগা লেটা আম চাটনি মই ভাতটো খাই লওঁ এতিয়া মাবলৈ চাই হেল্ল' এয়া যাবলৈ ৰেডি হৈছোঁ ঘৰলৈ যাবলৈ যাম আৰু এতিয়া অলপ পিছত এয়া আমি ঘৰ যাবলৈ ৰখি আছোঁ চেপনত এয়া ৰাস্তা চেপনত আমাৰ মা ৰখি আছে বাছখন পাবহি আৰু এটাৰ পিছত এয়া এতিয়া আমি আহি আছোঁ ঘৰলৈ এয়া দিচাং নদী পাৰ হৈ আহিছোঁ আৰু